প্ৰথম যাত্ৰা দনিকণা দনিকণা বৰ ডাঙৰ ন চাক চক 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 দনিকণা বৰ ডাঙৰ গাইজ এয়া বৰ্তাই কোৰ মাৰিবলৈ আৰম্ভ কৰিছে তো হেল্ল' গাইছ কি খবৰ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইছ মই এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ তো গাইছ মই মানে এতিয়া যাওঁ ববুকলৈ তো ববুকত কালি মাছ দিম বুলি কৈছে তাকে সুধি চাওঁগৈ ধৰে নে নধৰে তো গাইছ বলক তো গাইছ মই এতিয়া পাই গ'লোঁ ববুক তো বলক এতিয়া ববুক মাছ ধৰা ইয়ালৈ যাওঁ তো গাইছ এতিয়া পুখুৰীটো যোনটোত মাছ ধৰিম আপুনি আজি পানী বেছি নাই তো গাইছ এইপিনে পূৰা আমাৰ ইয়াত বৰ্তাই পূৰা মাছ সিঁচিবলৈ পূৰা এইটো কি বুলি কয় ভেটা মাৰি আছে পূৰা ইয়াত ভেটা মাৰি আছে অকণমান দেৰি পিছত মাছ সিঁচিম আৰু আমাৰ নতুন ইউটিউবাৰ তো ইয়াক আকৌ সকলোৱে ছাপোৰ্ট কৰিব নামটো কি কয় দে ইউটিউব চেনেলটো তেতে কমেডি সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম তো গাইছ এটা মাছ দিম হেল্ল' গাইজ আজি আমাৰ বৰ্তা আৰু এয়া উৎপলে মাছ সিঁচিবলৈ আৰম্ভ কৰিছে প্ৰথম যাত্ৰা দনিকণা বৰ ডাঙৰ ন চাক চক 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 দনিকণা বৰ ডাঙৰ এই আকৌ এনে বাবুৱে ধৰি দে চব বহুত মাছ পালে আজি তোৰ ওপৰলৈ মাছ আহিছে পূৰা এইকেইজনী এজনী এজনী অঁ এজনী তো গাইছ এটা কমপ্লিট এতিয়া এই কুঁৱাটো আছেগৈ তেতে তেতে কেজি মাছ আছিলি এতিয়া মাছ ধৰিবলৈ চেষ্টা কৰিছে চেষ্টা মানে দুটা পালেই এনেকৈ দেখালে হাতত দেখা দে লৈছে দেই হাতে সিঁচা কাৰ্যটো কৰিছে